Hey guys, welcome back to my YouTube channel Koslu Vlogs. আৰু আজি যাই আছো বাইকখন ঠিক কৰিবলৈ কাৰণ বাইকখনৰ সঁচাকৈ বহুত কণ্ডিশ্যন বেয়া হৈ আছে একদম টায়াৰৰ পৰা চেইন হেণ্ডেল এইবিলাক বহুত কিবা কিবি সলাব লাগিব তো বাইকখন একদম পুৰা নতুন কৰি দিওঁ আৰু ভিডিঅ'টো একদম দোকানৰ পৰাই আৰম্ভ কৰোঁ লেটছ গো এই গাড়ী ষ্টাৰ্ট কৰ আৰু গাইজ বৰ্তমান আমি ধুনীয়াকৈ আহি পালোঁ টায়াৰ লগাব লাগি দেখিছে ৰেডৰ অৱস্থা বহুত বেয়া হৈ আছিল তো এইখিনি চাৰ্ভিচিং চেইন টেইনৰ চব কাম শেষ হ'ল পাছত ভিডিঅ'টো এখন আপোনালোকক ধুনীয়াকৈ বুজাই দিম ধৰ কিমান কি খৰচা গ'ল ক'ত কেনেকৈ কি কৰিলোঁ তো টায়াৰ লগাব লাগি আহি গৈছোঁ দাদাৰ লগত আগতে আমি ধুনীয়াকৈ কথা পাতি লৈছোঁহে তো জাষ্ট এতিয়া চাহ পৰাই আমি অলপ আগত জাষ্ট আগত চেইন টেইন লগাই আহিছিলোঁ আকৌ খোলা মেলা চলিয়ে থাকিব তো ধুনীয়াকৈ টায়াৰ দুটা চইচ কৰিছোঁ আপোনালোককো দেখাম এইবাৰ একদম গুলি টায়াৰ লগাম কাৰণ আগত টায়াৰকেইটা অলপ সৰু হৈ গৈছিলতো তো এইবাৰ আল্টিমেট নেক্সট লেভেল টায়াৰ লগাম আৰু গাড়ী চাপ পূৰা লেতেৰা হৈ আছে মোৰ এইটো সলাই দিম প্লাছ এইটোতো ইয়াক চলি আছোঁ দেখিছে চেইন টেইন এইবিলাক পৰি আছে এইফালে তো গাড়ীৰ কণ্ডিশ্যন মানে বহুতে একদম মানে জংগী টাইপ হৈ আছে গাড়ীখন ধোৱা নাই একচুৱেলি বহুত দিন আৰু মই দোকানখনৰ একবাৰ আপোনালোকক দেখাই দিওঁ চ' এইফালে দেখি টায়াৰ চায়াৰ ইয়াতে ভৰ্তি হৈ আছে এচাৰ গোটেই টায়াৰ ইফালে প্লাছ ইফালে ট্ৰেক্টৰৰ টায়াৰ আছে যদি আপোনালোকে ধৰ বিচাৰে ট্ৰাক ট্ৰেক্টৰ সেইবিলাকৰ পূৰা টায়াৰ পাই যাব চাওক পূৰা চব ভেৰাইটিজ টায়াৰ ভৰ্তি হৈ আছে আৰু গাড়ীখন চাওক পাছত এইবিলাক খুলি ৰওঁতে কেনেকুৱা লাগে আৰু ইয়াৰ দোকানৰ ভিতৰত পূৰা চাওক ইয়াতো পূৰা টায়াৰেদি মানে পূৰা টায়াৰ চায়াৰ ভৰ্তি হৈ আছে তো চাওক এইটো টায়াৰ আমি ফিক্স কৰিছোঁ তো দাদা এইটো টায়াৰৰ মানে স্পেচিয়েলিটি কি টায়াৰটো ধৰ এইটো টায়াৰ যে আমি চিলেক্ট কৰিলোঁ আৰু লং লাষ্টিং না 9 টায়াৰতকৈ এইটো কি বুলি ক'লে আপুনি মেটেৰিয়েলটো আমি ৰেডিয়েল টায়াৰ লগাম মানে আগতো আমি 9লৈ লগাম কিন্তু পাছততো মানে জানে ধৰ অলপ পাছততো আমাৰ উৎপাতো চলে গাড়ীৰ ওপৰত আৰু লগতে লাগে পাছততো এইবাৰ এক্সাইজ ডাঙৰ কৰিলোঁ 130/70 এনেই মোৰ টায়াৰত ধৰ লাগে যিটো কোম্পানীয়ে ৰেকমেণ্ড কৰে কিন্তু এইবাৰ মই লগাইছোঁ 140/60 একচুৱেলি লগাইছোঁ মানে বৰ্তমান কাম চলি আছে আৰু টাইম লেপছত দেখাব লাগে ধুনীয়াকৈ এটা গ্ৰুপৰ পৰা টাইপতক লগাই থোৱা আছে আৰু দাদাই চাওক কি ধুনীয়াকৈ টায়াৰটো আমাৰ বটল ফিটিং কৰি আছে এয়া চাওক বৰ্তমান ধুনীয়াকৈ আমাৰ ইয়াত পাম্প দি থকা হৈছে টায়াৰত ফিটিং চলি আছে আৰু আগতো মানে খলাম কিন্তু সেইটো ফাৰ্ষ্ট খুৱাই লোৱাৰ পাছত এইটো ফুলকাই উঠি আমি আগৰ প্ৰচেছত দেখুৱাৰ নিচিনা ভিতৰত লৈ যাওঁ তো চাওক মানে আগত টায়াৰটো কেনেকুৱা একদম অৱস্থা বেয়া হৈছিল চাওক এইটো আগত টায়াৰ পাছততো একোৱে নাই মানে টায়াৰ বহুত লাগত বাচি আছোঁ গাইছ বহুত এইটো দেখিছে আমি মেঘালয় ট্ৰিপটো আমি এইটো টায়াৰেদি আমি মানে কমপ্লিট কৰিছিলোঁ চেইনৰো অৱস্থা নাছিল বহুত লাগত মানে আমি ধুনীয়াকৈ ট্ৰিপটো কমপ্লিট কৰি আছোঁ কিন্তু নেক্সট ট্ৰিপৰ কাৰণে এতিয়া আমি বস্তুবিলাক পূৰা ঠিক কৰি আছোঁ আৰু চাওক টায়াৰটো মানে একোৱে নাই টায়াৰৰ টিটোৱে আছে আৰু চাওক ফুটা কিমান আছে এইটো ৰিচেণ্টলি দাদা আমি এইটো ফুটা ইফালে আছে মানে প্ৰায় 6-7টা মান এইটো টায়াৰত ফুটা হৈ গৈছিল তাৰপাছতো এনেকৈ পাম্প চাম দি মানে মেনেজ কৰি চলি আছিলোঁ কাৰণ কিমান ভাবিব টায়াৰটো বাতি থাকি নহ'ব অলৰেডি 3-4বাৰ বাতি দিওঁ তাৰপাছত আকৌ 3-4টা ফুটা ওলাইয়ে থাকে তো ভাবিলোঁ চব পইচাখিনি থাকোঁতে গোটেইখিনি বস্তু মানে লগাই লোৱাটো ভাল কাৰণ মই কেতিয়াবা মানে বিপদত ফাঁচি যাম বেয়াকৈ তো ধুনীয়াকৈ এতিয়া লগাই আছোঁ তো এয়া ফাইনেলি আগতে ইয়াতো আমাৰ ধুনীয়াকৈ খোলা হ'ল আৰু পাছততো একবাৰ দেখাই দিওঁ আপোনালোকক লুকটো চাওক গাড়ীটো চাকে পূৰা জেল লগা হৈছে হিটাই মানে চাক টায়াৰটো কি বম টায়াৰ আৰু এয়া গাইছ আমাৰ আগত টায়াৰ যাই আছে ধুনীয়াকৈ পাছততো হৈ গ'ল এবাৰ আগততো আৰু চাকি ধুনীয়া মানে নতুন জোতা পিন্ধি দিয়া হৈ গ'ল ৰেডক জোতা দিলোঁ চেইন দিলোঁ বিয়া নাপাতৰ আগতে কিমান কি বস্তু গাড়ীক দিব লগা হৈছে আৰু বিয়া পাতিলেতো গানটো লগাই দিম বাৰু নে কি দাদা মিউজিক ধুনীয়াকৈ দাদাই কিমান কষ্ট কৰি পেলাই আমাৰ কাম কৰি আছে হাত মাৰটো লেতেৰা হৈ গৈছে মানে ধুনীয়াকৈ দোকানত বহি আছিল মই সেই কাম কৰি দিলোঁ নে কি দাদা এইটোৱে মেইন গাইছ কাম কৰিবই লাগিব কাম অবিহনে জীৱন পানী হয় নেকি এয়া বিল চাওক এমাউণ্টটো চাওক কিমান ডাঙৰ ডাঙৰ ফটকা ফুটি আছে আজি মোৰ এইখিনি গ'ল টায়াৰত দুটা টায়াৰত চেইন লগালোঁ অইল ফিল্টাৰ চেঞ্জ কৰালোঁ পেট্ৰল ফিল্টাৰ চেঞ্জ কৰালোঁ এয়াৰ ফিল্টাৰ মানে জেপত ইমানখিনি গাৰ হৈ আছিল গোটেই যাই যায় এইখিনিমান আছে যায় আৰু মানে চাহ খাব পইচা আছে গাইছ 10 টকা আৰু
বাইপুৰে ইফালে ধুনীয়াকৈ চাই হাঁহি আছে ইফালে দাদা আছে বিল চিল বনাই পুৰা মাৰোৱাৰী বনি গৈছে গাইজ আমাৰ মহলে পুৰা মাৰোৱাৰী বনি গৈছে দাদা তাত আহি যাব ধুনীয়াকৈ যিকোনো টায়াৰ মানে যি ধৰণৰ টায়াৰ লাগে আপোনালোকক 4 হুইলাৰ 6 হুইলাৰ যিমান লাগে জেচিবি পৰ্যন্ত টায়াৰ পুৰা এভেইলেবল ইয়াতে ধুনীয়াকৈ ডিছকাউণ্ট দি আছে আৰু ধুনীয়াকৈ মোৰ চেনেলৰ পৰা যদি আপোনালোকে আহা বুলি কয় কিবা এটা দাদাই ধুনীয়াকৈ ডিছকাউণ্ট এটাও দি দিব তো আহিব ফেব্ৰাঘাটত ডাইৰেক্ট মানে আপুনি মঙলদৈ কলেজ পোৱাৰ আগতে লেফ্ট ছাইডে পাই যাব দোকানখন গুৱাহাটী ছাইডৰ পৰা আহিলে ৰাইট ছাইডে হ'ব মনোজ কেফেৰ মানে ফ্ৰণ্টে অপজিট ছাইডত তো আহি যাব মানে বৰ্তমান টায়াৰবিলাক সঁচাকৈ ধুনীয়া ধুনীয়া টায়াৰ আহিছে আৰু চব বাইকৰ কাৰণে এভেইলেবল আছে ইয়ামাহা লয় MT টায়াৰ লাগে ডিউকৰ লাগে NSৰ লাগে RS 220 যিকোনো অ'কে দাদা আৰু কেনেকুৱা বস্তু পায় আপোনালোকৰ দোকানত আমাৰ লগত সৰুৰ পৰা যিমান ডাঙৰ গাড়ীলৈকে আছে চব টায়াৰে পাব আৰু চব ৰেঞ্জৰে চবৰে পাই যাব টায়াৰবিলাকৰ ৱাৰেণ্টি কিমান ৱাৰেণ্টি 3 বছৰ থাকিব আপোনাৰ চিয়েটৰ হ'লে বিষ্টন আছে বিষ্টনত 3 বছৰ হ'ব এপলৰ আছে এপলত 2 বছৰ থাকে ৱাৰেণ্টি আপোনাৰ চব টায়াৰে পাই যাব সৰুৰ পৰা ডাঙৰলৈকে চব পাই যাব এলাইনমেণ্ট বেলেঞ্চিং ৱাশ্বিং গোটাখিনি হৈ যাব তো মানে সৰুৰে ক'ব গ'লে এটা এটা ৱৰ্কশ্বপে হয়তো পিছত আপডেট কৰিব ভাবি আছে দোকানখনৰ নাম বিশ্বকৰ্মা টায়াৰ্ছ আৰু মই আপোনালোকক ধুনীয়াকৈ এড্ৰেছটো কৈ আহিলোঁ তো আহিব ইয়াতে গাড়ী কাম চাম কৰাব টায়াৰ চায়াৰ ল'ব তো গাইজ গাড়ীখন ভাল কৰি খৰাহি পাই গ'ল আৰু গাড়ী পুৰা টিপটাপ কণ্ডিশ্যনত আমি চেইন সলালোঁ পেট্ৰল ফিল্টাৰ সলালোঁ হেণ্ডেলৰ কাম কৰিলোঁ সৰু সুৰা কিবা কিবি ৱাছাৰ নাট এইবিলাক লগালোঁ তাৰ লগতে টায়াৰ লগালোঁ আগে পাছে দুটা ডেক্সিয়া টায়াৰত গ'ল মোৰ প্ৰায় 5,500 টকাৰ ওপৰতে গ'ল বাকীখিনি কামগিলাকত ডিলাৰত 2700-2800 গ'ল আৰু ডিলাৰত মানে ভিডিঅ'গ্ৰাফী কৰিব নিদিলে সেইকাৰণে ডিলাৰত ধৰা আপোনালোকে ভিডিঅ'বিলাক দেখা নাপালা আশা কৰোঁ ইমানখিনিলৈকে ভিডিঅ' চাই আপোনালোকে ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰোঁ বুলি তাৰ লগতে ছাবস্ক্ৰাইবটো কৰিব আকৌ আপোনালোকক লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে টিল দেন বাই বাই